হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে আজি আকৌ এবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীত অধ্যয়ন কৰি আছে আৰু 2026 চনত অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, সেইসকল ছাত্ৰ ছাত্ৰীক প্ৰতি মাহে 300 টকাকৈ প্ৰদান কৰিব বুলি ইতিমধ্যে জনাইছে। গতিকে কোনটো মাহৰ পৰা তোমালোকে এই 300 টকা লাভ কৰিবা আৰু ইয়াৰ কাৰণে এপ্লাই কেনেকৈ হ'ব, গোটেইখিনি প্ৰচেছ, কিয় এই স্কিমটো প্ৰভাইড কৰি আছে, এই গোটেইখিনি এই ভিডিঅ'ত তোমালোকক জনাই দিম। প্ৰথমতে তোমালোকক জনাওঁ যে এই আঁচনিটো কিয় ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰিব। কাৰণ যাতে ছাত্ৰ ছাত্ৰীসকলে নিউট্ৰিচিয়াছ ফুড প্লাছ কিতাপ পত্ৰসমূহ ক্ৰয় কৰিব পাৰে, সেইবাবে অসমৰ 5 লাখ ছাত্ৰ ছাত্ৰীসকলক প্ৰতি মাহে 300 টকাকৈ চৰকাৰে প্ৰদান কৰিব। আৰু কেই মাহৰ টকা তোমালোকে পাবা? যদি পৰীক্ষাটো মাৰ্চ মাহত অনুষ্ঠিত হয় তেতিয়াহ'লে তোমালোকে 5 মাহৰ 300 টকাকৈ পাবা। যদি পৰীক্ষাটো ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হয় তেতিয়াহ'লে তোমালোকে 4 মাহৰ 300 টকাকৈ পাবা। গতিকে এই টকাটো তোমালোকে কেনেকৈ লাভ কৰিবা? যেতিয়া তোমালোকে ফৰ্ম ফিল আপ কৰিবা, তোমালোকৰ পৰা একাউণ্ট নম্বৰ খুজিব আৰু এই ফৰ্ম ফিল আপৰ সময়ত একাউণ্ট নম্বৰ দিয়াৰ পিছত নৱেম্বৰৰ 1 তাৰিখৰ পৰা তোমালোকৰ বেংক একাউণ্টত 300 টকাকৈ মাহিলী সোমাই থাকিব। গতিকে তোমালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰেছ বিবৃতিযোগে প্ৰদান কৰা ভিডিঅ'টো তোমালোকে চাই লোৱা। উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম। এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব, নোটবুকছ কিনিব পাৰিব, নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব। অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ, অলমষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো, যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব, যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব, যদি মাৰ্চত হয় 5 মাহৰ কাৰণে হ'ব। তাৰমানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে। নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰে প্ৰত্যেক মাহত। আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব। আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব, এটা নহয়, আমি মেট্ৰিকৰ ফৰ্ম ফিল আপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ লওঁ আৰু তেওঁলোকে পোনে পোনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া